বাৰ্তা নোটিছ তাতে সাংসদ নৱশৰণীয়া MP ডাঙৰীয়া এটা কথা কৈছে, ন্যায়ালয়ে নাজানে কোনো কাৰণতে ফেক এছ টি নহয় বুলি। এইটো কথাত মই ক'ব বিচাৰিছোঁ, ন্যায়ালয়ে নাজানে এইটো ডাঙৰ কথা নহয়, কিন্তু তদন্তত কি পাইছে এইটোহে কোৰ্টত দাখিল কৰিব। দাখিল কৰাৰ পিছত আমাৰ যিটো ষ্টেট লেভেল স্ক্ৰুটিনি কমিটি আছে, তেওঁলোকে 2 মাহৰ ভিতৰত তেওঁলোকে শেষ কৰিব যে তেওঁ বড়ো কছাৰী নহয়। কাৰণ অলৰেডি CID তাতে অলৰেডি দাখিল কৰিছে যে তেওঁ বড়োৱে নহয়। কাৰণ ৰিপৰ্ট আছে CIDৰ, আমাৰ হাতত ইয়াতে ৰিপৰ্ট আছে, তাতে 11 নম্বৰৰ CID দফাত আছে যে তেওঁৰ দেউতাই যিহেতু আৰ্মি আছিলে, এক্স আৰ্মি, তাতে ইন দ্য চাৰ্টিফিকেট ইছ্যুড বাই কমাণ্ডিং অফিচাৰ অফ আছাম ৰেজিমেণ্টেল চেণ্টাৰ শ্বিলং এণ্টাইটেল চাৰ্টিফিকেট অফ ডিscharge অফ ট্ৰেন্সফাৰ অফ ৰিজাৰ্ভ এণ্ড ৰিকমেণ্ডেশ্যন অফ চিভিল এমপ্লয়মেণ্ট ডেটেড 15 November 1980 দ্য নেম অফ শ্ৰী নৱ কুমাৰ চৰণীয়া ফাদাৰ ৱাজ written as Naik Lokhikant Das, son of late Selaram Das, and his class was written as Assamese and subclass as Das. গতিকে তাতে আমি স্পষ্ট যে তেওঁ এজন বড়ো নহয়। কাৰণ বায়'লজিকেলি যদি আমি চাওঁ, বায়'লজিকেলি আমি যিজন মানুহে বড়োৰ পেটৰ পৰা 9 মাহ নিজৰ মাতৃৰ গৰ্ভৰ পৰা জন্ম হৈছে, প্ৰকৃততে তেওঁ কোনো দিন নিজৰ মাতৃৰ ভাষা বা নিজৰ মাতৃৰ সৈতে তেওঁ কোনো দিন বেয়া ভাষা বা যেনে অনা বড়ো শব্দ তেওঁলোক ব্যৱহাৰ নকৰে। ইয়াৰ কাৰণে আমি জেনেৰেলি আমি এজিউম কৰিব পাৰে তেওঁ এজন একে টোটেলি এণ্টি বড়ো। কাৰণ তেওঁ বড়ো হৈ কিনি বড়ো সদায় মাত মাতি থাকে। মাত মাতা ডাঙৰ কথা নহয়, কিন্তু হি ইজ এ ৰেচিষ্ট। কাৰণ কিয় তেওঁ যিজন জন্মদাতা বড়ো, তেওঁ নেতৃত্ব তেওঁৱে আছিল। এতিয়া আহি আমি যদিও এইটো লেট নহয়, 2019 আমাৰ জনকলাল ছাৰ এটা লেক আবেদন দিছিল। তাতে লেক আবেদনত তাতে স্পষ্ট হ'ল যে ডাইৰেকশ্যন দিয়া হৈছে উইদিন 2 months এইটো শেষ কৰিব লাগে। এতিয়া আহি আমাৰ এটা ভাল খবৰটো সেইটো কালি যিটো তাচ্ছিল্য এটা মন্তব্য দিলে যে তেওঁ আমি বোলে তদন্ত কৰিব পৰা নাই, যে তেওঁ অলৰেডি কেছত হাইকোৰ্ট জিতি আহিল, নানানটা তেওঁ এটা তাচ্ছিল্য মন্তব্য দিছে। কিন্তু সেইটো কেইদিনমানৰ কাৰণে, যেতিয়া 2 মাহৰ পিছত যেতিয়া ফাইনেল যেতিয়া বৰ্তমান যিটো প্ৰতিবেদন দাখিল কৰিছে CIDয়ে, যিটো আমি ৰিপৰ্টত পাইছোঁ, এইটো চাৰ্টিফাইড কপি। এইটো আমি কোনো কাৰোবাৰ মুখৰ পৰা কাৰোবাৰ CID কৰি আমি নিজে কোনো তদন্ত কৰা নাই। সেইটো এটা ডাঙৰ সংস্থা অসমৰ CID, তেওঁলোকে এইটো দাখিল কৰিছে। এইটো আমাৰ মুখে কোৱা নাই, এইটো CID ৰিপৰ্টে কৈছে। আপোনালোকে চাওক, মই দেখাই দিম। এইটো কাগজত চাওক কি স্পষ্টকৈ আছে, তাতে লিখা আছে টু দ্য ডাইৰেক্টৰ ৱেলফেয়াৰ ট্ৰাইবছ এণ্ড ব্লেকৱাৰ্ড ক্লাছ আছাম ৰুক্মিণী নগৰ। আৰু এইটো তদন্ত কৰিছে আমাৰ কোনে তদন্ত কৰিছে, চব ইন্সপেক্টৰ যাদুৰাম মালাকৰ, তেওঁ তদন্ত কৰি সেইটো দাখিল কৰিছে। তাতে স্পষ্ট পেজ বাই পেজ, শব্দ বাই শব্দ তাতে লিখা আছে যে তেওঁ এজন বড়ো কাষ্টৰ মানুহেই নহয়। গতিকে সেইটো আমি কোনোবা জনকলাল বা কোনোবা নিজৰ পকেটৰ কাৰণে, নেতা হোৱাৰ কাৰণে কোনোবা পইচা তুলি কালি আজি সাংবাদিক মেল কৰিছে। তেওঁ কালি এটা তাচ্ছিল্য কথা কৈছে যে কাৰোবাৰ নেতা হোৱাৰ কাৰণে যে 1 টকা 2 টকা তুলি কেনে কিবা এটা নিজৰ কি ডাঙৰ বনাই কেনে সেইখিনিতো কথাটো নিউজৰ মাজত আহিছে, তেওঁ এটা কৈছে। কিন্তু সেইটো নিউজ এইটো কোৱা নাই, এইটো ৰিপৰ্টে কোৱা নাই। ৰিপৰ্টে স্পষ্ট যে নৱ কুমাৰ চৰণীয়া প্ৰকৃত কোন হয়, তেওঁ হয় OBC। তেওঁৰ চাৰ্টিফিকেটটো একচুৱেলি হ'ব লাগিছিল OBC মানুহ। এণ্টায়াৰ ফেক্ট অফ যিটো আমাৰ দিছে ইয়াতে CIDয়ে ৰিপৰ্ট দিছে, তেওঁ OBC মানুহ হয়, কোনো ST মানুহ নহয়। সেইখিনিয়ে।